মোৰ বুকুৰ মৰিশালীত তোমাৰ আজি এয়াই শেষ খোজ। কবিতাৰ কথা প্ৰিয়ংকা নাথ। চোৱাচোন, আজি ডাৱৰবোৰেও অভিমান কৰিছে। কিছু সময় পিছত চাগে আকাশখনেও কান্দিব। আৰু এই ভগ্ন হৃদয়খনক জুৰুলা কৰিবলৈ এজাক ধুমুহা অহাটো হতাশ। এটি ৭ বছৰীয়া মধুৰ সম্পৰ্ক চকুৰ আগতে ছিন্ন বিচ্ছিন্নকে শেষ হৈ যোৱাটো কিহতে বুকুখনে মানি ল'ব পাৰিব? কেনেকৈ বাৰু বুজাওঁ এই মনটোক? আজি বুকুখনে চিঞৰি চিঞৰি কান্দিব, হিয়া উজাৰি কান্দিব। মৰমে মৰমক মাৰি পেলালেও সেই মৰমে বিষ হৈ বুকুত পিন্ধিছে আজি। কান্দিব আজি বুকুখনে, হিয়া উজাৰি কান্দিব। আজি এই বুকুখন উকা পখিলা সৰা পাত হৈ পৰি ৰ'ব। আজিৰ পৰা এই মৰুভূমিত গোলাপ নুফুলে, ফুলিব মাথো কেকটাছ। কান্দিব আজি এই বুকুখনে, চিঞৰি চিঞৰি কান্দিব।